আপোনাৰ বাৰু টকাৰ প্ৰয়োজন আছেনে? টকানো বাৰু কাক নালাগে। আপোনাক যদি টকা লাগে তেন্তে এই ভিডিঅ' কেৱল আপোনাৰ বাবে। অলপ ধৈৰ্য ধৰি চাব। হেডফোনডাল কাণত গুজি লওক। মোৰ বৰ প্ৰিয় লেখক ৰবাৰ্ট কিয়চাকিয়ে কৈছিল, দ্য পুৱাৰ এণ্ড দ্য মিডল ক্লাছ ৱৰ্ক ফৰ দ্য মানি, দ্য ৰিচ হেভ মানি ৱৰ্ক ফৰ দেম। অৰ্থাৎ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীয়ে টকাৰ বাবে কাম কৰে, তাৰ বিপৰীতে ধনী লোকসকলৰ বাবে টকাই কাম কৰে। হোৱাট ইজ ফাইনেন্সিয়েল ফ্ৰীডম? বিত্তীয় স্বাধীনতা মানেনো কি? সাধাৰণতে সমাজখনে ভবা ধৰণে ফাইনেন্সিয়েলি ফ্ৰী অৰ্থাৎ বিত্তীয়ভাৱে স্বাধীন হ'বলৈ আপুনি লাখপতি কোটিপতি হ'ব লাগিব। আপোনাৰ মোটা অংকৰ বেংক বেলেঞ্চ থাকিব লাগিব, যাতে আপুনি দুহাত খুলি খৰচ কৰিব পাৰে, যি মন যায় ইচ্ছামতে কিনিব পাৰে। বিশ্বৰ আগশাৰীৰ ধনী ব্যক্তি ৱাৰেন বাফেটে কৈছিল, ইফ ইউ ডোণ্ট ফাইণ্ড এ ৱে টু মেক মানি হোৱাইল ইউ শ্লিপ, ইউ উইল ৱৰ্ক আনটিল ইউ ডাই। অৰ্থাৎ যদি আপুনি শুই থাকোঁতে টকা উপাৰ্জন কৰাৰ পথ বিচাৰি নাপায়, আপুনি মৰালৈকে কাম কৰি যাব লাগিব। প্ৰকৃত অৰ্থত আপুনি যদি কাম নকৰাকৈ আপোনাৰ বা আপোনাৰ পৰিয়ালৰ জীৱন নিৰ্বাহৰ যিখিনি ব্যয় সেইখিনি উপাৰ্জন কৰিব পাৰে, তেন্তে আপুনি ফাইনেন্সিয়েল ফ্ৰী, আৰ্থিকভাৱে স্বাধীন। ফাইনেন্সিয়েল ফ্ৰীডমৰ প্ৰকৃত অৰ্থ এয়াই। কথাখিনি কিবা আজব লাগিছে নহয় জানো? লাগিবই দিয়কচোন আজব লগাৰ কথাই। কাৰণ সৰুৰে পৰা আমাক শিকোৱা হয়, ভালদৰে লিখা পঢ়া কৰি ভাল চাকৰি এটা যোগাৰ কৰিব পাৰিলে আমি ভালদৰে খাই বৈ জীয়াই থাকিব পাৰিম, ডাঙৰ মানুহ হ'ব পাৰিম। কিন্তু চাকৰি কৰা মানুহবোৰ ফাইনেন্সিয়েলি ফ্ৰী মানে বিত্তীয়ভাৱে স্বাধীননে? চাকৰি কৰা ব্যক্তি এজন তেওঁ কৰা চাকৰিটোক লৈ 100% সুখীনে? চাকৰি কৰা ব্যক্তি এজনৰ কোনোবা কাৰণে চাকৰিটো গুচি গ'লে কাইলৈ কেনেকৈ চলিব, কি খাব, সেই চিন্তাত ভুগিব লগা হ'ব পাৰে। ফাইনেন্সিয়েলি কেনেকৈ স্বাধীনতা লাভ কৰিব পাৰি সেই বিষয়ে কোনো স্কুল কলেজৰ পাঠ্যক্ৰমত শিকোৱা নহয়। ধৰি লওক এ টু জেড মিলাই আপোনাৰ পৰিয়ালৰ মাহিলী খৰচ 30,000 টকা। কোনো চাকৰি অথবা কাম বন নকৰাকৈ এই 30,000 টকা উপাৰ্জন কৰিব পৰাৰ নামেই হ'ল ফাইনেন্সিয়েল ফ্ৰীডম অৰ্থাৎ বিত্তীয় স্বাধীনতা। আপুনি গোটেই মাহ শুই থকাৰ পিছতো যদি আপোনাৰ বেংক একাউণ্টত সেই 30,000 টকা জমা হয়, তেন্তে আপুনি বিত্তীয়ভাৱে স্বাধীন, ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট। কিন্তু ইয়াতেই উদয় হয় আটাইতকৈ ডাঙৰ প্ৰশ্নৰ, একো কাম নকৰাকৈ এই টকা আহিব ক'ৰ পৰা? সেয়া জানো সম্ভৱ? এই টকা আহিব আপোনাৰ ইনভেষ্টমেণ্টৰ পৰা। ধৰি লওক আপোনাৰ ঘৰ ভাড়াৰ পৰা, শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা আপোনাৰ লাভৰ অংশৰ পৰা, বা বেলেগৰ ব্যৱসায়ত আপুনি ইনভেষ্ট কৰা টকাৰ যি লাভ আহিব সেই লাভৰ অংশৰ পৰা, য'ত আপুনি এক্টিভলি কাম কৰাৰ কোনো প্ৰয়োজন নাই, য'ত আপুনি ৰাতিপুৱা শুই উঠি আপোনাৰ কামলৈ যোৱাৰ প্ৰয়োজন নাই। অৰ্থাৎ আপুনি ইনভেষ্ট কৰা টকাই আপোনাৰ বাবে কাম কৰি আছে। আমাৰ অভিভাৱকসকলে শিকায় আৰু স্কুল কলেজতো শিকোৱা হয়, লিখা পঢ়া কৰে যি গাড়ী ঘোঁৰা চৰে সি। আমি লিখা পঢ়া কৰি ভাল চাকৰি এটা যোগাৰ কৰিব পাৰিলেহে গাড়ী ঘোঁৰাত উঠিব পাৰিম, দুবেলা দুসাঁজ সুখেৰে খাই বৈ জীয়াই থাকিব পাৰিম। এনেধৰণৰ মানসিকতাই আমাৰ মনত সৰুৰে পৰাই বাস কৰি লৈছে, যাৰ ফলস্বৰূপে 90% লোকে দুবেলা দুমুঠি অন্নৰ বাবে আজীৱন সংগ্ৰাম চলাই যাবলগীয়া হৈছে। তাৰ বিপৰীতে ফাইনেন্সিয়েল ফ্ৰীডমৰ জ্ঞান ৰখা বাকী 10% লোকে চাকৰিৰ পৰিৱৰ্তে ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব দিয়ে আৰু নিশ্চিন্তে জীৱন অতিবাহিত কৰে। বুজিবলৈ টান হৈছে চাগে ন? ৰ'ব, ইয়াত এটা সহজ উদাহৰণৰ সৈতে আপোনাক বুজাই দিছোঁ। ডক্তৰ এজনে ৰাতিপুৱা শুই উঠি হস্পিটেল বা ক্লিনিকলৈ নগ'লে তাৰ দিনটো নচলে। দুদিন ক্লিনিক বন্ধ ৰাখিলে ব্যৱসায় বন্ধ। আনকি তাৰ মৃত্যু হ'লে তাৰ সমস্ত ব্যৱসায় উপাৰ্জনৰ পথ বন্ধ। তাৰ সন্তানে পিতৃৰ সেই ক্লিনিকৰ পৰা কোনো উপাৰ্জন লাভ নকৰিব। কিন্তু তাৰ বিপৰীতে সেই ডক্তৰজনে যদি নিজৰ ক্লিনিকটোক মাল্টি স্পেচিয়েলিটি হস্পিটেললৈ ৰূপান্তৰ কৰিলহেঁতেন, তেন্তে তেওঁৰ অনুপস্থিতিত তেওঁৰ ব্যৱসায়ৰ কোনো ধৰণৰ ক্ষতি নহ'লহেঁতেন। আনকি তেওঁৰ মৃত্যুৰ পিছতো পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ ভাগৰ অংশটো ঠিকে ঠাকে পাই থাকিলেহেঁতেন। তেওঁৰ যোগ্য সন্তানে পিতৃৰ ব্যৱসায়ৰ দায়িত্ব ল'ব পাৰিলেহেঁতেন। প্ৰতিটো পিতৃৰ ক্ষেত্ৰতে একেই কথা প্ৰযোজ্য হয়। আমাৰ সমাজত শিক্ষকসকলে নিজৰ উপাৰ্জনৰ ৰাহি হোৱা এটা অংশ সন্তানৰ বাবে মাটি কিনে। শিক্ষক এজনে নিজৰ উপাৰ্জন কৰা টকা মাটিত ইনভেষ্ট কৰাৰ সলনি কিবা ভাল ব্যৱসায়ত ইনভেষ্ট কৰিলে পৰৱৰ্তী কালত সন্তানে সেই মাটি বিক্ৰী কৰি খাবলগীয়া নহ'লহেঁতেন কিজানি। কথাখিনি তিক্ত কিন্তু সত্য। মানুহৰ বৌদ্ধিক বিকাশৰ বাবে শিক্ষা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন। কিন্তু কেৱল চাকৰি লাভৰ আশাৰে শিক্ষা লাভ কৰাটো শিক্ষাৰ মূল উদ্দেশ্য কেতিয়াও হ'ব নোৱাৰে। চাকৰিয়ে কেৱল এটা পৰিয়ালৰ বেছিক নিড মানে মৌলিক প্ৰয়োজনখিনি পূৰণ কৰাত সহায় কৰে, কিন্তু ফাইনেন্সিয়েল ফ্ৰীডম কেতিয়াও দিব নোৱাৰে, গেৰেণ্টি। চাকৰি কৰা কোনোবা ব্যক্তি 2 মাহ কামলৈ নগ'লে পৰিয়ালটো নচলিব। আপুনি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'বলৈ নিজৰ উপাৰ্জনৰ এটা অংশ ইনভেষ্ট কৰিব লাগিব। তেতিয়াহে 2 মাহ কামলৈ নগ'লেও ইনভেষ্ট কৰা সেই টকাৰ ওপৰত পোৱা লাভৰ অংশৰে আপুনি ধুনীয়াকৈ চলি যাব পাৰিব।
পৰৱৰ্তী সময়ত ইনভেষ্টমেণ্টৰ ওপৰত অধিক গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনাক দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভালে থাকিব কুশলে থাকিব